নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতাই স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ। সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ বাবে আটাইতকৈ ভাল লগা কথাটো হ'ল যে আমাৰ বাপতি সাহোন বিহুটিয়ে বিশ্ব দৰবাৰত স্থান পালে। আৰু মোৰ বেছি ভাল লাগিছে, মই ইয়াত নাচিবলৈ গৈছিলোঁ। সকলো ঠাইৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছে, সকলোকে লগ পালোঁ, চিনাকি হ'লোঁ, ফোন নাম্বাৰ ল'লোঁ। মানে ভাষাৰে বুজাব নোৱাৰি, ইমানেই ভাল লাগিলে। 4টা দিনত সকলোৰে লগত লগ হৈ কিমান যে ফূৰ্তি কৰিলোঁ, এইবিলাক পাহৰিব নোৱাৰোঁ আৰু আপোনালোকক তাকে অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু আপোনালোকে কেনেকুৱা পায় কমেণ্টত ক'ব, আৰু যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কৰা গ্ৰহণ কৰা। মই টেষ্ট কৰি কৈছোঁ আপোনাক মাষ্টাৰ পোহাটো কেনেকুৱা হৈছে? পোহা নিমখটো অলপ কমিলে, অলপ মিঠাটো বেছি হৈছে, অলপ নিমখ হ'ব লাগিছিল, অলপ চটপটা হ'ব লাগিছিল, কিন্তু নহ'ল। কিন্তু অল অভাৰ ঠিকে আছে। থেংক ইউ। আপোনাৰ ফালৰ পৰা কওকচোন, আপোনাৰ এনেই কেনেকুৱা লাগিছে? ভাল লাগিছে, বাটাৰ ভগৱান। আপুনি কওকচোন। নুসুধিবা এতিয়া মই খাই হ'ব বাৰু। এয়া চেল্ফি লগাইছে পুৰা। ফিল্ড ল'লে বুলি ওলাই আহিছোঁ। যিহেতু প্ৰেক্টিছ পিছবেলা কৰা হৈছিলে, তাৰ আগত অলপ এনেই ফূৰ্তি কৰি ল'লে সকলোৱে, যেতিয়া লগ হৈছে অকণমান নাচি কৰি। ফাইনেলি লগ পাই গ'লো, লাখ টকীয়া। ৰাজদাক নানো, ইমান ধুনীয়া ধুনীয়া চকু চাট মাৰা ছোৱালী আছে নহয়, ৰাজদাৰ চকু একদম চাট মাৰি ধৰিব। ধুনীয়া ছোৱালী কেতিয়াও নানো, যি ভুল কৰিলোঁ 14 তাৰিখে ৰাজদা নাহে। নানো, অকল মই আহিম। নাই ধেমালি কৰিছোঁ, ৰাজদা 14ত আহিব। আচলতে সি ছুটি নাপায়। আচল কথা কিন্তু তোমালোকে ৰাজদাক বহুত ভাল পোৱা, এয়াই মৰম, আশীৰ্বাদ, ভাল পাই থাকিবা আমাক। লাভ ইউ।
ব্যস্ত হৈ আছিলোঁ চ' সেইকাৰণে আহিব পৰা নাছিলোঁ আৰু আজি টাইম ওলোৱাই কেনে আহি গ'লোঁ আৰু ধুনীয়াকৈ আৰু ভাল লাগিছে হয় সঁচাকৈ হয় বহুত ভাল লাগিছে আৰু সঁচা কথা পইচাটো ডাঙৰ বস্তু নহয় তেওঁলোক বহুত কষ্ট কৰিছে আপোনালোকে প্লিজ আশীৰ্বাদ কৰক প্ৰতিজন ধুনীয়া নাচনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰক সেয়াই আৰু মোৰ ফালৰ পৰা আৰু তেওঁলোকক মই চেলুট দিছোঁ এই গৰমক নেওচি কেনেদৰে এই সৰু সজাই ষ্টেডিয়ামত বিহুৰ আখৰা তেওঁলোকে কৰিছে কি সুন্দৰকৈ এয়া কিন্তু একদম মই টুপিটো খুলি একদম চেলুট দিছোঁ দেই সঁচা কথা লাভ ইউ সকলোৰে ভাল হওক এয়াই বিহু নাচি কৰি আজি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু দেই আজি দেখোন নাচনি নতুন নতুন লাগিছে নাচনৰ খাজতে মই নাজান লাহি কঁকাল ভাঙিছে এই ৰঙা চোলা পিন্ধিলে